নমস্কাৰ বন্ধুসকল, বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। তো আজি ভাবিলোঁ এটা ভিডিঅ' দিম মোৰ, কাৰণ গোটেই হাঁহবোৰ প্ৰায় বিক্ৰী হৈ গ'ল। ইয়াত আৰু মোৰ বেছি হাঁহ নাই, ইয়াত আৰু মোৰ 25-30টামান হাঁহ আছে। তো ভাবিছোঁ আজি এটা ভিডিঅ' বনাই মোৰ কিমান লাভ বা কিমান লোকচান হ'ল তো গোটেইখিনি ক'ম আজি। ভাবিছোঁ, আশা কৰিলোঁ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু শ্বেয়াৰ কৰে। তো এতিয়া মানে মোৰ টোটেল হাঁহ আছিলে, প্ৰথম আনিছিলোঁ 200টা, তাৰপাছত আৰু আনিলোঁ মই 300টা। সেইকেইটা অলপ ডাঙৰ পোৱালি আছিলে। তো কিন্তু কি হ'ল, এইবাৰ ঠাণ্ডাও বহুত দিলে আৰু ঠাণ্ডা প্লাছ বেমাৰতো মোৰ বহুত হাঁহ মৰিলে। টোটেল 162টা হাঁহ মোৰ মৰিলে। তো তাৰপাছত আৰু এটা হাঁহ যেতিয়া বিকিবলৈকে ৰেডি কৰিব লাগে, তেতিয়ালৈকে সিহঁতে প্ৰায় এপ্ৰক্স 210-200 দানা সিহঁতে খাই লয়। পইচাৰ দানা খায় মানে সিহঁতে, যদি আপুনি কিনা দানাটো দিছে। আৰু যদি ঘৰত বনাই খুৱাইছে তেতিয়া কমতে হৈ যায়। তো মই গোটেই কিনা দানা দিছিলোঁ। তো সেই হিচাপত মোৰ ইমান লাভ হোৱা নাই, হৈছে বাৰু অলপ। আৰু যিবিলাক ডাঙৰ হৈছিলে, 1.5 কেজি প্লাছ আছিলে হাঁহ, সেইবিলাকত মই 450-460 সেনেকৈ পাইছিলোঁ। তাৰ ভিতৰত কিছুমান সৰু থাকে ন, তো সেইবিলাক যিবিলাক 1 কেজিৰ হাঁহ আছিলে, 1 কেজি তাতকৈ কম পালতকৈ অলপ বেছি, সেইবিলাকত মই 400 পাইছোঁ। কিছুমানে 350 দিছে, কিছুমানে 300 দিছে। বেপাৰীবিলাকে ইমান দাম দিব নোখোজে ন। তো তেনেকৈ চাব গ'লে মোৰ লাভ টোটেল যেতিয়া চাইছিলোঁ, তেতিয়া মোৰ 47,000 এটা হৈছিলে লাভ। মানে 47,000 হৈছে, কিন্তু তাত মোৰ আৰু বিলাক ঘৰৰ খৰচো আছে ন। তো সেনেকৈ চাব গ'লে গোটেই মোৰ 20,000 এটা লাভ হৈছে, আৰু তাতকৈ বেছি মোৰ হোৱা নাই। মানে হাঁহত লাভ ইমান নাথাকে, মানে কি হয়, হাঁহে বহুত খায়। যেতিয়া আপোনালোকে একদম ফাৰ্ম হিচাপত কৰিব, হাঁহে বহুত দানা খায়। তো সেই আৰু যেতিয়া আপুনি কিনা দানাটো খুৱাব, ইমান লাভ নাথাকে। তাৰ ভিতৰত যদি আপোনাৰ ইমান হাঁহ মৰি যায়, আৰু লাভটোতো নাথাকিবই ন। তো সেই ভাবিছোঁ এইবাৰ অলপ বেলেগ জাতিৰ হাঁহ আনিম বুলি ভাবিছোঁ। চাওঁ এইবাৰ কি হয়। তাকে আপোনালোকেও ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে যেন আৰু শ্বেয়াৰ কৰে, আপোনালোকেও ছাপোৰ্ট কৰিব। তাকে থেংক ইউ।